লাইফত আৰু এনেকুৱা খোজ কঢ়া নাই। এয়া গোটেইকেইটা খোলা খুলি লৈছোঁ। গৰমত সিজি গ'লোঁ আমি। এয়া কামাখ্যা মন্দিৰ আৰু বহুত দূৰ আছে চাগে, আৰু বহুত দূৰ গৈ থাকিব লাগিব। এইটো আমাৰ বন্ধুসকল, আমি কামাখ্যা মন্দিৰ চাবলৈ আহি আছোঁ। হয় ন? বহুত দূৰ খোজকাঢ়িলোঁ, ভালো লাগি গ'ল। ষ্টেপ প্ৰায় 500মান ষ্টেপ খোজকাঢ়িছোঁ। তাতকৈ বেছি হ'লেও মানে কম নহয় আৰু। লাইফত আৰু এনেকুৱা খোজ কঢ়া নাই। এয়া গোটেইকেইটা খোলা খুলি লৈছোঁ। গৰমত সিজি গ'লোঁ আমি। এয়া কামাখ্যা মন্দিৰ আৰু বহুত দূৰ আছে চাগে, আৰু বহুত দূৰ গৈ থাকিব লাগিব। এইটো আমাৰ দেৱালী। সি তাৰ পইচা পালে সি আমাক খোজ কঢ়াই দিছে। ইমান এইটো আমাৰ দেৱালী। देसी वाला वो ये है, देखो तो
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব বটনটো দবাই দিব। লগতে বেল আইকনটো দবাবলৈ